নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ চাগে ভালেই, মোৰো ভাল। আপোনালোকৰ মাজলৈ অন্য এটা ৰেচিপি লৈ পুনৰ উপস্থিত হ'লোঁ। আহকচোন ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। এইবোৰ দেখিছেনে? তালৰ পিঠা। আপোনালোকে ভাদ্ৰ মাহত যে তালৰ পিঠা খায়, সেই কথাটো গম পায় নে নাপায় নাজানো। আমাৰ মায়ে কৈছিলে ভাদ্ৰ মাহত হেনো তাল খালে ৰাহুকেতুৰ দোষ কাটা যায় বুলি কৈছিলে। সেই অনুপাতে আমি ভাদ্ৰ মাহতে তাল খোৱা প্ৰথাটো আছেই। তালৰ ওপৰৰ কলা অংশটো পেলাই দিছোঁ। এনেদৰে মই ভিতৰৰ 3টা কোহ আছে, সেই 3টা কোহ ওলাই লৈছোঁ। আৰু মই এইখন চেকনিৰে তলত এটা পাত্ৰ লৈছোঁ, এইখন চেকনিৰে চেকি এনেদৰে উলিয়াই লৈছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ। লগতে অকণ অকণ পানী দিব লাগে, নহ'লে বা বহুত ডাঠ চেকা নাযায়। এনেদৰে মই 3টা কোহ চেকনিখনেৰে চেকি লৈছোঁ। আহবোৰ কোহটোতে থাকি গৈছে আৰু জুচটো ওলাই গৈছে। এতিয়া মই এটা পাত্ৰ লৈছোঁ, তাৰে ওপৰত বগা চাফ কাপোৰ এখন লৈছোঁ, তাতে দি দিছোঁ। এনেদৰে টোপোলা বান্ধি মই 6-7 ঘণ্টাৰ বাবে ৰাখি দিম। গোটেই ৰাতিটো, গধূলি মই চেকি লৈছিলোঁ তালবিলাক আৰু ৰাতিটো গোটেই ৰাখি দিছোঁ। এনেদৰে টোপোলা বান্ধি ওলোমাই ৰাখি দিলে তালৰ জুচৰ লগত থকা পানীখিনি ওলাই যায়। আৰু সেই পানীটোত জুচখিনিত তাৰমানে অকণমান তিতা ভাৱ থাকে। যেতিয়া পানীটো ওলাই যায় তেতিয়া পিঠাটো বনালে তাৰমানে তিতা ভাৱটো নাথাকে, খাবলৈ টেষ্টি আৰু সোৱাদ লগা হয়। এতিয়া মই আধা কেজি চাউলৰ গুড়ি লৈছোঁ, লগতে মই এবাটি আটাৰ গুড়ি দিছোঁ, আৰু মই নাৰিকল টুকি লৈছিলোঁ এবাটি, সেয়াও দি দিছোঁ। আৰু মই সোৱাদ অনুপাতে চেনি আৰু মই অকণমান এয়া চব দি দিছোঁ। এয়া দেখিছেনে, তালৰ জুচটোৰ লগত পানী অকণো নাই, পানীখিনি ওলাই গৈছে। এতিয়া মই এই জুচটো দি দিম তাত। এনেদৰে পিঠা বনালে কিমান যে ধুনীয়া চেণ্ট এটা ওলায়। আপোনালোকে বনাই খাইছেনে নাই নাজানো, খাবচোন, গম পাব তেতিয়া। এতিয়া মই আটাইবোৰ এনেদৰে মিক্স কৰি লৈছোঁ। মই পকৰীৰ দৰে বনাম পিঠাবোৰ। এতিয়া গেছটো জ্বলাই লৈ মই কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হোৱাত মই ৰিফাইন তেল দি দিম ইয়াতে। তেল গৰম হোৱাত মই পেষ্টটোৰ পৰা পকৰীৰ আকাৰত এটা এটাকৈ দি দিম। এতিয়া আপোনালোকৰ কোনোবাই যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, প্লিজ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে এটা কমেণ্ট দি দিব, মই যাতে বেক কৰিব পাৰোঁ, আৰু লগতে লাইক শ্বেয়াৰ কৰিব প্লিজ। আৰু মোৰ যিসকল পুৰণীয়া বন্ধু বান্ধৱী আছিলে, এওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। আপোনালোককো মই ফুল ছাপোৰ্ট কৰি থাকিম। এয়া দেখিছেনে, 6-7টামান মই পেষ্টটোৰ পৰা পকৰী আকাৰত দি দিছোঁ। এতিয়া মই ওলোটাই দি দিম এটা এটাকৈ। আপোনালোকৰ কোনোবাই যদি তালৰ পিঠা খাই পোৱা নাই, সঁচা কথা কৈছোঁ, এবাৰ ট্ৰাই কৰিব। ইমান ধুনীয়া যে এটা গোন্ধ ওলায়, গোন্ধটোতে এনেকুৱা লাগিছে পিঠাটো খাওঁ লাগি যায়। মই তালটো আনিছিলোঁ মালিগাঁৱৰ পৰা। তালটো যেতিয়া আনিলোঁ ঘৰত, তেতিয়াৰ পৰাই মানে গোটেই ঘৰটোৰ পৰিৱেশটোৱে গোন্ধতে আমোলমোলাই আছে। আপোনালোকে সেইটো কথা বুজি পায় নে নাপায় নাজানো, এবাৰ ট্ৰাই কৰিবচোন, তেতিয়া গম পাব। প্ৰথম পকৰীকেইটা উঠাই এতিয়া মই আৰু নেক্সট এয়া দি দিছোঁ। এয়াও তেনেদৰে ফ্ৰাই কৰি ল'ম একে। এয়া দেখিছেনে, মোৰ নেক্সট পকৰীকেইটাও হৈ গ'ল, আৰু মই এতিয়া আপোনালোকৰ মাজত পৰিৱেশন কৰিম। এয়া দেখিছেনে, পকৰীকেইটা ইমান ধুনীয়া কালাৰ হৈছে। এইটো মই ফ্ৰাই কৰাৰ কাৰণে হোৱা নাই, এইটো তালৰ কাৰণে কালাৰটো এনেকুৱা ধুনীয়া উঠিছে। আৰু খাবলৈ যে কি সোৱাদ লগা, লগতে চেণ্টটোও ভাল লাগে। আপোনালোকে সঁচাকৈ ট্ৰাই কৰিব, তেতিয়া গম পাব। লগতে পকৰীকেইটা বহুত মচমচীয়াও হৈছে, খাবলৈ বহুত জুতি লগা হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। এতিয়া ৰাখিছোঁ, বাই বাই।